তো এয়া কি আপোনালোকে গম পাইছে নাই গাইজ, আজি বহু বছৰৰ মূৰত মানে আকৌ দেখা পাই পেলাই মই ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। তো কিয় দেখাইছোঁ আপোনালোকে ভাবিছেই চাগে কিয় বা দেখালে। আজিতো চবৰ ঘৰতে লাইন আছে, কিবা আছে, কিন্তু মই যিখন ঘৰত আছোঁ মানে সেইখন ঘৰত আপোনাৰ যিহেতু আজিলৈকে আপোনাৰ ইলেক্ট্ৰিচিটিৰ এটা বাল্ব নাই। কিবাকৈ দিন হাজিৰা কৰি কিবাকৈ চলি আছে। মই ভিডিঅ'টো বেলেগ কিবা নিউজ বনাম বা কিবা বনাম বুলি পেলাই বনোৱা নাই, কিন্তু মানে আজি এই চাকিটো দেখি পেলাই নিজৰ শৈশৱৰ কালটো মনত পৰি গ'ল। নিজেও এদিন এনেকৈ পঢ়িছিলোঁ চাকিৰ আগত, কিন্তু এতিয়া মানে ক'ব গ'লে মোৰ ঘৰতে চাকি নাই। তো গাইছ, আপোনালোকৰ ঘৰত কাৰ কাৰ ঘৰত এই চাকি এতিয়াও আছে, বা আপোনালোকৰ ঘৰত চাকি বুলিয়ে কয় নে কিবা বেলেগ নামো আছে, তো জনাবচোন গাইজ। মোৰ কিবা ভাল লাগিল সেইকাৰণে দিলোঁ আৰু আপোনালোকৰ বা কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো জয় আই অসম গাইজ।